নমস্কাৰ, মই ৰাশি আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি মই আপোনালোকৰ বাবে এটা পোৰা মাছৰ পিটিকাৰ ৰেচিপি লৈ আহিছোঁ। তেনেহ'লে বলকচোন দেৰি নকৰি আজিৰ ৰেচিপিটোলৈ আমি আগবাঢ়োঁ। পোৰা মাছৰ পিটিকা বনাবৰ বাবে মই ইয়াতে লৈছোঁ 4 পিচ বাহু মাছ। মই এতিয়া ভিডিঅ'ত দেখুৱাৰ দৰে আপোনালোকে মাছকেইপিচ পুৰি ল'ব। মই গেছটো ল' কৰি ৰাখিছোঁ। মোৰ মাছখিনি সিজোতে প্ৰায় 10 মিনিট লাগিছে। মাছৰ পিচকেইটা ভালদৰে চাৰিওফালৰ পৰা সিজিবলৈ দিব। মোৰ এতিয়া 10 মিনিট হৈ গৈছে। মোৰ মাছৰ পিচকেইটাও ভালকৈ সিজি গ'ল। এতিয়া মই এই মাছৰ পিচকেইটা অলপ ঠাণ্ডা হোৱাৰ পাছতে ইয়াৰ পৰা কাঁইটবোৰ বাছি ল'ম। মোৰ মাছৰ পৰা কাঁইটখিনি বচা হৈ গৈছে। এতিয়া মই ইয়াতে দিম এটা সৰু চাইজৰ পিঁয়াজ লৈছোঁ, মিহি মিহিকৈ কাটি লৈছোঁ, এডোখৰ নেমু লৈছোঁ, অলপমান ধনিয়াও কাটি লৈছোঁ আৰু লৈছোঁ এটা সৰু জলকীয়া মিহি মিহিকৈ কাটি লৈছোঁ। এতিয়া মই ইয়াতে দিছোঁ সোৱাদ অনুসৰি নিমখ আৰু দিছোঁ 1 টিস্পুন মিঠাতেল। এতিয়া মই ইয়াতে পিঁয়াজখিনিও দি দিছোঁ, ধনিয়াখিনিও দি দিলোঁ আৰু জলকীয়াকেইটাও দি দিছোঁ। ইয়াতে অলপমান মই এতিয়া নেমুৰ ৰস দি দিছোঁ। এতিয়া মই গোটেইখিনি ভালদৰে এবাৰ মিলাই ল'ম। ভালকৈ মিক্স কৰি ল'ব। এয়া মোৰ মাছৰ পিটিকাখিনি খাবলৈ ৰেডি হৈ গ'ল। চিম্পল, ইজি আৰু বহুত টেষ্টিও হয়। আপোনালোকে প্লিজ এই ৰেচিপিটো এবাৰ ঘৰত ট্ৰাই কৰিব আৰু মোক কমেণ্টছত জনাবলৈ নাপাহৰিব আপোনালোকৰ কেনেকুৱা লাগিল। আৰু যদিহে আজি আপোনালোকৰ এই ৰেচিপিটো চাই ভাল লাগিলে তেনেহ'লে প্লিজ মোৰ চেনেলটোক লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল বাটনটো হিট কৰি অল কৰি দিব, যাতে আহিবলগীয়া সকলো ভিডিঅ'ছ ন'টিফিকেশ্যনছ আপোনালোকে অতি সোনকালে পায়।